মাই চেনেল। তো আপোনালোকে মোৰ এই ব্লগটো চাই থাকিব, মোৰ আজি কি হৈ থাকে। ব্লগটো ষ্টাৰ্ট কৰিলোঁ, এতিয়া 3:30মান বাজিলে। তো আজি ঘৰত যাবলৈ ওলাইছিলোঁ, তো যাব নাপালোঁ। বহুত মানে কি ক'ম আৰু দুখো লাগিছে, ভাল লগা নাই বাৰু, দুখে লাগিছে। চাওক যাবলৈ ওলাইছিলোঁ, অলপমান ষ্টাইল একো কৰা নাছিলোঁ, কাজল চাজল একো দিয়া নাই, চাব পাৰে ডাইৰেক্ট চিম্পুল। তো যাব ওলাইছিলোঁ, যাব নাপালোঁ, মনটো অলপ বেয়া লাগিল। এইবাৰ ভাবিলোঁ অলপমান ফুৰিবলৈ যাওঁ। ভাগিনীটোৰ মানে অলপমান কিবা অলপ হৈ আছে হাতত, মানে কাটা পিন্ধি আছে, কাটাটো ওলাবৰ কাৰণে আমি ফাৰ্মাচীত যাম এতিয়া। ময়ো যাম দেচোন দে তাহঁতৰ লগত। তো চাই থাকক আজি ব্লগটো কেনেকুৱা হৈ থাকে। তো আপোনালোকক চব দেখুৱাই থাকিম আজি ব্লগটো কেনেকুৱা হয়। তো আপোনালোকে মোৰ ব্লগটো শেষলৈকে চাই যাব। এতিয়ালৈ এইটো চাওকচোন, কপি আছে একদম, এইটো একদম কপি আছে। আইবেক এটা ধুনীয়াকৈ পিন্ধাই দি আছে, কাপোৰ চাপোৰ। ব্লগটোত বেৰাই আছো দে, চাবা দে। এইটো তোমাক চোৱাচোন, আজি ব্লগটো আপোনালোকে চাই থাকিব কি হৈ থাকে। আমাৰ আইটোক চবৰে পুৰা কেনেকুৱা কৰিছে, কটো কটো লগাই দি আছে। ষ্টাইল কৰি দি আছে আইতাকে। আমি এতিয়া যাম, আইটোক লৈ যাম, আপোনালোকে দেখাই দিব। যাব ওলাইছোঁ আইটোক লগ কৰি। আইটো ভিডিঅ' আমি গোটা গোটা যাব ওলাইছোঁ। আইটোক অলপমান ফাৰ্মাচী লৈ যাম বুলি ভাবিছোঁ। আইটোক অলপমান হাতত কিবা হৈ আছে বুলি কৈছিলোঁ নে আপোনালোকক। তো আপোনালোকে চাই থাকক, আমাৰ আইটো কান্দে নাকান্দে। তো দেখিলে এতিয়া মোবাইল চাই আছে, চাওক দেখিলে। দেখিলে কি ধুনীয়া একদম। ময়ো দেখা নাই, মুঞ্জি গৈছে সূতাটো কহাই দিবা খুজিছিল। 2 মাহ মানে হ'ল কিজান। তুমিও খোৱালে কিন্তু পাখি ওলাই যাব। খুৱাইছে তুমিও? ওলা নাই, বটল শেষ হৈ গৈছে। মানে বাচ্চা পোৱালি একটু কাঁপতাও নৰে। খুন্দি গেলি ক'ব লাগছিল গেলি। খুন্দি গেলি চেষ্টা কৰি মই নৰো আৰু, মই চাই থাকোঁ, মই নৰো আৰু। চাব পাৰে আমাৰ আইটোৰ বহুত প্ৰব্লেম হৈছিল। আইটো ভাবিছিল হাতখন চাওকচোন কেনেকুৱা আছে। অলপ দেখাই দিয়ে, ভিডিঅ' দেখাই দিয়ে। তোমাৰ হাতখন যে আমি নিছিলোঁ, ডাক্তৰৰ যে নিছিলোঁ, হাতখন দেখাই দিওঁ, দেখাই দিছা গাইছ চাব পাৰে। নিজৰ হাততে তাৰ অলপ কাটা পিন্ধিছিল, সেইকাৰণে ডাক্তৰ যাতে অপাৰেশ্যন কৰিবৰ কাৰণে নিছিলোঁ, কিন্তু অপাৰেশ্যন কৰিব নোৱাৰিলে, কাৰণ বহুত কান্দিছে, সেইকাৰণে অপাৰেশ্যন কৰাটো নহ'ল। তো ডাক্তৰে ক'লে হোমিঅ'পেথিক খুৱাই বোলে, হোমিঅ' খুৱাইহে বোলে ওলাব পাৰিব। সেইকাৰণে কালি একবাৰ আৰু যাব ডাক্তৰ তাতে। তো আপোনালোকে এনেকুৱাই আৰু ফুৰিবলৈ যাব ওলাইছোঁ। তাতে আমিতো ডাক্তৰৰ পৰা আহিলোঁ, তো আজিতো কৰিব নোৱাৰিলে, আপোনালোকক ক'লোৱে। তো আজি ফুৰিব যাব ওলাইছোঁ। চাওক এইটো ৰাস্তাৰে ইফালে চব দেখাই দিলোঁ, LP স্কুল এইটোৱে যাম। তো গাইস এতিয়া আমি ফটো উঠি আছোঁ। গাইস চাওক, আমি দেখোন লোৱা নাই কায়ো, চাইডে চাইডে যাই আছোঁ। গাইস চাওক, মেইন ৰাস্তাতে যাই আছোঁ। আপোনালোকে চাই থাকিব, দেখিলে চাব পাৰে। পুৰা ঘূৰি ঘূৰি যাই আছোঁ। গাইস চাওক, একদম ঘূৰি ঘূৰি যাই আছোঁ। আমাক দেখিছেনে গাইস? চাওক, আমাৰ মা, মই, আমি এই গেটৰ পৰা আহিছিলোঁ, ছেকেণ্ড গেটৰ ফুৰি ফুৰি আহিলোঁ। ভিডিঅ' কৰি আছোঁ, চোৱাচোন। চাওক গাইস, মাম ইফালে চাচোন।
খাবলৈ ওলাইছোঁ চাব পাৰে কি কি খাই আছোঁ ভাতৰ লগত আইটো ভাত খালা মেন আইটো এয়া মাংস ভাত আৰু চাটনি চব খাইছোঁ ভাত খাই আছে মোৰ মা আইটো মোৰ বা তিনিওটাই খাই আছোঁ তো গাইছ দেখিলে নহয় যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল লাগিছে আজি ভিডিঅ'টো তো লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো আজিলৈ বাই বাই